2019 বৰ্ষৰ নতুন শিক্ষানীতিৰ সন্দৰ্ভত ডাইট আৰু বিটিচিৰ সৌজন্যত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে কৰ্মশালা অনুষ্ঠিত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত। পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছৰ চেৰডিখুন আকলামত উলহ মালহেৰে উদযাপন KSAৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱস। কাৰ্বি ভাষা সাহিত্য প্ৰেমী ৰাইজৰ বাবে ভাল খবৰ। ৭ আগষ্টত সাহিত্য একাডেমীয়ে আয়োজন কৰা অল ইণ্ডিয়া ইণ্ডিজিনাছ ৰাইটাৰ্ছ ফেষ্টিভেলত নিমন্ত্ৰিত হৈছে জিলাৰ বিশিষ্ট সাহিত্যিক জয়সিং তগবী। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি। আগবাঢ়িছো প্ৰথমটো খবৰলৈ। ডিফু বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত 2019 বৰ্ষৰ নতুন শিক্ষানীতিৰ সন্দৰ্ভত দুদিনীয়া কৰ্মশালা আজিৰে পৰা আৰম্ভ। ডিফু বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত 2019 বৰ্ষৰ নতুন শিক্ষানীতিৰ সন্দৰ্ভত দুদিনীয়া কৰ্মশালা আজিৰে পৰা আৰম্ভ। ডাইট আৰু বিটিচিৰ সৌজন্যত আৰম্ভ হোৱা এই কৰ্মশালাত নতুন শিক্ষানীতি কেনেধৰণে কাৰ্যকৰী কৰা হ'ব পাৰে তাৰে সন্দৰ্ভত কাৰ্বি ভাষা সাহিত্যৰ শীৰ্ষ সংগঠনৰ কাৰ্বি লামিত আমেৰ সভাপতি সুৰেন ক্ৰামছা আৰু প্ৰাক্তন সভাপতিকে ধৰি কাৰ্বি অধ্যয়ন কেন্দ্ৰৰ ভাষাবিদ খয়াসিং হানছে, অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অধ্যাপক ডক্টৰ ৰবীন্দ্ৰ তেৰণ, ইষ্টাৰ্ণ কলেজৰ সহ অধ্যাপক মন্দৰ তেৰণ, SDPO খনসিং তেৰাং, SDPO হাকিম ৰংপি, BTC অধ্যক্ষ ধনসিং টিমো, ডাইটৰ অধ্যক্ষ কাকৰাই তেৰণপি, BPEO কাথাৰজন প্ৰমুখ্যে শিক্ষাবিদসকলে যোগদান কৰি নতুন ভাষা নীতিৰ সন্দৰ্ভত আলাপ আলোচনা কৰে। উল্লেখ্য, কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্দেশ মৰ্মে এই দুদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয়। অহাকালি হ'ব কৰ্মশালাখনিৰ সামৰণি কাৰ্যসূচী। Lano new education policy 2019 apa tak? Isi saikulat pagunangi pun. Jadi kita nampak cini tu, kita labak suatu yang pensi ni tu tak diet, tak pensi fitness center pun. Pensi ini apa macam saikulat terkait pergi. Jadi met ni tu imam pun nak kisah pun nak new education policy 2019 labak suatu. Ladakh ni tu teaching white pon jasa mereka pun halam Muhammad ni tu Karbi language kosan se properly implement pon theki ma nak kosan se implement pon labang sa pun hak se ni tu kapre kita mantri zero ma tu lamela mai asong lapen KCS lapen KC lapen university campus Assam University lapen college lapen ke ambang lason kapre ka disiplin itu hampir di dan semua sisa itu lapen ke isi dalam SSC lapen ke disciplinary department BD so hin kan Stefan Jeromer report কাৰ্বি জনজাতিৰ অন্যতম ধ্বজাবাহক কাৰ্বি ছাত্ৰ সন্থাৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱসটি দেওবাৰে বৈঠালাংছৰ চেৰডিখুন আকলামত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে আসুৰ জ্যেষ্ঠ নেতা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। কাৰ্বি জাতিৰ কলা সংস্কৃতিক স্বকীয় ৰূপত জীয়াই ৰখাৰ বাবে অব্যাহত ৰখা কঠোৰ সংগ্ৰামৰ অন্যতম বাটকটীয়া তথা অৰাজনৈতিক সংগঠন কাৰ্বি ছাত্ৰ সন্থাৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱসটি কাৰ্বি ছাত্ৰ দিৱস হিচাপে পশ্চিম কাৰ্বি আংলং বৈঠালাংছৰ চেৰডিখুন আকলামত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উলহ মালহেৰে উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পতাকা উত্তোলন কৰে সন্থাৰ কেন্দ্ৰীয় সভাপতি চেমছন তেৰণে। তাৰ পিছত কেক কাটি স্মৃতি তৰ্পণ কৰে ৰবীন্দ্ৰ ৰংপিয়ে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ভাষণ প্ৰসংগত কয় যে কাৰ্বি ছাত্ৰ সন্থা আমাৰ পৰা বেলেগ নহয়, তেওঁলোকৰ সমস্যা মানে আমাৰ সমস্যা। কিন্তু প্ৰাকৃতিক সম্পদসমূহ আমাৰ কাৰ্বি এবং আমাৰ ডিমা অঞ্চল জিলাৰ জনগোষ্ঠীৰ ৰাইজৰ উন্নতিৰ কাৰণে ব্যৱহাৰ হৈছে, অসমৰ উন্নতিৰ কাৰণে ব্যৱহাৰ হৈছে নে নাই?
45 টাকা আছে কোন দান দিয়েছে বিদ্যুৎ দান বুলি কয় কোন দান দিয়েছে কোন সেয়ে কাৰ্বি জাতিটোৰ উন্নতিৰ বাবে কাৰ্বি ছাত্ৰ সন্থাই যেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে আমি সমৰ্থন দি যাম। আনহাতে পাৰ্বত্য জিলাখনত থকা বিভিন্ন প্ৰাকৃতিক সম্পদৰ কথা কৈ এইসমূহৰ ব্যৱহাৰৰ ওপৰত এক শ্বেতপত্ৰ প্ৰদান কৰিবলৈ অসম চৰকাৰক উক্ত মঞ্চৰ পৰাই আহ্বান কৰে। ছাত্ৰ সন্থাৰ 60 বছৰ মানে কেৱল কাৰ্বি ছাত্ৰ সন্থাৰ গৌৰৱৰ কথা নহয়, সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজৰ আমাৰ ছাত্ৰ সমাজৰ আমাৰ এটা আনন্দ আৰু গৌৰৱৰ কথা। আৰু সেইকাৰণে তেওঁলোকৰ লগত একাত্মবোধ প্ৰকাশ কৰিবলৈ আমি ইয়াত থিয় হৈছোঁ। আৰু শিক্ষাৰ দিশত যথেষ্ট কাম কৰিবলগীয়া আছে, চৰকাৰে কৰিব লাগিব। আৰু তাৰ কাৰণে ইয়াত ৱেষ্ট কাৰ্বি আংলঙত জিলাত দেখিলোঁ উচ্চতৰ মাধ্যমিক স্তৰত বিজ্ঞান নাই, কলেজবিলাকত বিজ্ঞান নাই, বাণিজ্য শাখা নাই। আমাৰ ইয়াত কাৰ্বি আংলঙৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব নালাগে নেকি? সকলোতে গৈ নগাঁও বা গুৱাহাটী বা আন ভৈয়ামৰ জিলাত পঢ়িব নোৱাৰে। যিসকল মেধাৱী কিন্তু পঢ়িবলৈ যাব নোৱাৰে ইয়াতে পঢ়িব লাগিব, সেই সুবিধা দিব লাগিব। গতিকে কলা বাণিজ্য বিজ্ঞান সকলো স্তৰ থাকিব লাগিব, শিক্ষক থাকিব লাগিব। এতিয়া বড়ো ভাষা কষ্ট অনুসূচিতলৈ স্বীকৃতি দিয়াৰ পিছত ৰাভা, মিচিং, তিৱা, টাই, কাৰ্বি প্ৰাথমিক স্তৰলৈকে স্বীকৃতি দিছে। ইয়াত কাৰ্বি ভাষাক এই স্বীকৃতি দিলে কি ব্যৱস্থা ল'লে? শিক্ষক আছে নাই? নাই। ব্যৱস্থাখিনি ল'ব লাগিব। আৰু চৰকাৰে যিমান টকা লাগে সিমান টকা কিন্তু শিক্ষাৰ দিশত দিব লাগিব। আৰু ডিষ্ট্ৰিক্ট কাউন্সিলেও সেই টকাখিনি শিক্ষাৰ দিশত খৰচ কৰিব লাগিব। আৰু অসম চৰকাৰে কৰি থাকে যে পাহাৰ, ভৈয়াম, বৰাক, ব্ৰহ্মপুত্ৰ আমি একেলগে আগবাঢ়ি যাব লাগে। এই চিন্তাক আমি শ্ৰদ্ধা কৰোঁ আৰু সেইটোৱেই আগবাঢ়ি যোৱাৰ উপায়। কিন্তু একে সময়তে চৰকাৰক ক'ব খোজোঁ যে পাহাৰত কিন্তু ছাত্ৰ ছাত্ৰীয়ে শিক্ষক পোৱা নাই, পাহাৰত ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান আৰু বাণিজ্য পঢ়িব পৰা নাই। এই শিক্ষাৰ দিশটোত চৰকাৰে চাব লাগে, পদক্ষেপ ল'ব লাগে, ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব লাগে। ভোটাৰ লাংচৰ পৰা জাচন ইংঘে ৰিপৰ্ট কাট নিউজ। সমগ্ৰ কাৰ্বি ভাষা সাহিত্যপ্ৰেমী ৰাইজৰ বাবে নিশ্চয় ভাল খবৰ। অহা 10 আগষ্টত নতুন দিল্লীস্থ সাহিত্য একাডেমীৰ ভৱনত অনুষ্ঠিতব্য অল ইণ্ডিয়া ইণ্ডিজিনাছ ফেষ্টিভেলত নিমন্ত্ৰিত হৈছে বিশিষ্ট সাহিত্যিক জয়সিং তকবী। সমগ্ৰ কাৰ্বি ভাষা সাহিত্যপ্ৰেমী ৰাইজৰ বাবে নিশ্চয় ভাল খবৰ। অহা 10 আগষ্টত নতুন দিল্লীস্থ সাহিত্য একাডেমীৰ ভৱনত অনুষ্ঠিতব্য অল ইণ্ডিয়া ইণ্ডিজিনাছ ফেষ্টিভেলত আমন্ত্ৰিত হৈছে বিশিষ্ট সাহিত্যিক জয়সিং তকবী। সাহিত্য একাডেমীয়ে আয়োজন কৰা এই অনুষ্ঠান হ'ব 9 আৰু 10 জুলাই। তকবী নিমন্ত্ৰিত হৈছে 10 জুলাইৰ চতুৰ্থ অধিৱেশনত। ভাৰতীয় খিলঞ্জীয়া ভাষা সংৰক্ষণ আৰু সংবৰ্ধন শীৰ্ষক বিষয়ত অনুষ্ঠিতব্য অনুষ্ঠানৰ বাবে ইতিমধ্যে যাৱতীয় তথ্য সম্বলিত লেখা প্ৰস্তুত কৰি থকা বুলি আমাৰ সাংবাদিকৰ আগত সদৰি কৰিছে সাহিত্যিকগৰাকীয়ে। কাৰ্বি আংলং জিলাৰ হাৰাঘাট পৌৰসভা কৰ্তৃপক্ষই দেওবাৰে সভাৰ নিজা বৈঠক কক্ষত নগৰৰ জ্যেষ্ঠ তথা বুদ্ধিজীৱীসকলক লৈ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে। কাৰ্বি আংলং জিলাৰ হাৰাঘাট পৌৰসভা কৰ্তৃপক্ষই দেওবাৰে সভাৰ নিজা বৈঠক কক্ষত নগৰৰ জ্যেষ্ঠ তথা বুদ্ধিজীৱীসকলক লৈ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে। এই সভাত পৌৰসভাখনৰ বিগত 6 মাহৰ কাৰ্যকাল আৰু পৰৱৰ্তী কাৰ্যপন্থাৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। পৌৰসভাৰ অধ্যক্ষ প্ৰতাপ সন্দিকৰ উপস্থিতিত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ কাৰ্যকৰী সদস্য ঘনচিং ৰংপিয়ে মুখ্য অতিথি হিচাপে অংশ লোৱা এই সভাখনত হাৰাঘাট নগৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক, চিকিৎসক, ব্যৱসায়ী, সমাজকৰ্মীকে ধৰি বহু জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে। হাৰাঘাটৰ ৰিপৰ্টাৰ জেণ্ডাৰ ৰিপৰ্ট কাট নিউজ। অহা 31 জুলাই তাৰিখে প্ৰকাশ পাবলগীয়া NRCৰ চূড়ান্ত তালিকা প্ৰকাশৰ ক্ষেত্ৰত একো সমস্যাৰ সৃষ্টি নোহোৱাৰ বাবে পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তই সজাগতাৰ লগতে প্ৰেছ বিজ্ঞপ্তিযোগে সদৰি কৰে কিছু জৰুৰী কথা। অহা 31 জুলাই তাৰিখে প্ৰকাশ পাবলগীয়া NRCৰ চূড়ান্ত তালিকা প্ৰকাশৰ ক্ষেত্ৰত একো সমস্যাৰ সৃষ্টি নোহোৱাৰ বাবে পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তই সজাগতাৰ লগতে প্ৰেছ বিজ্ঞপ্তিযোগে সদৰি কৰে কিছু জৰুৰী কথা। জিলাখনৰ বৈঠালাংচৰ ডংকা মুকামত বিজ্ঞপ্তিযোগে উপায়ুক্তই সদৰি কৰে যে জিলাখনৰ প্ৰায় 40,000 লোকে পুনৰ নিৰীক্ষণৰ বাবে আবেদন কৰিছিল আৰু ইয়াৰে প্ৰায় সম্পূৰ্ণ হৈছে। পশ্চিম কাৰ্বি আংলং জিলাত 43,000
500 মানুহে আপোনাৰ নাম অন্তৰ্ভুক্তিৰ বাবে তেওঁলোকৰ দাবী কৰিছিলে তেওঁলোকৰ শুনানিসমূহ ইতিমধ্যে সম্পন্ন হৈ গৈছে ইয়াৰ ভিতৰত 41,000 মানুহ আমাৰ ইয়াতে হিয়াৰিং হৈছে বাকিখিনি মানুহ আমাৰ কাষৰীয়া অন্য জিলাত হিয়াৰিঙৰ কাৰণে যাব লগা হৈছে আৰু যিসকল মানুহে হিয়াৰিঙৰ বাবে নটিচ পোৱা নাছিলে কিন্তু ক্লেইম কৰিছিলে তেখেতসকলৰ বাবে এটা অনলাইন পৰ্টেল খোলা হৈছিলে ইয়াত এই পৰ্টেলত যিসকল মানুহে ক'লে যে কিবা কাৰিকৰী অসুবিধাত হওক আমাৰ কাৰ্যালয় কাবাৰ অসুবিধাৰ বাবে হওক তেওঁলোকৰ হিয়াৰিঙৰ নটিচবিলাক পোৱা নাছিলে তেখেতসকলৰ ইতিমধ্যে হিয়াৰিংবিলাক হৈ গৈছে আমাৰ 8টা চেণ্টাৰত 21জন ডিছপ'জিং অফিচাৰ আছিলে তেওঁলোকে হিয়াৰিংবিলাক ল'লে এতিয়া হিয়াৰিংখিনি লোৱাৰ পাছত আমাৰ তেওঁলোকৰ ৰিজাল্টবিলাক এটা ছফ্টৱেৰত ভৰাই এই ছফ্টৱেৰত কোৰেজ বুলি কয় এই ছফ্টৱেৰৰ পৰা তেওঁলোকে ৰিজাল্টটো দিয়ে যে এই পাৰ্টিকুলাৰ মানুহজনৰ নামটো একচেপ্ট হ'ব নে ৰিজেক্ট হ'ব বা কি গ্ৰাউণ্ডত একচেপ্ট বা ৰিজেক্ট হ'ব এই কোৰেজৰ পাছতে আমাৰ লিষ্টখন জেনেৰেট হ'ব গতিকে ইতিমধ্যে আমাৰ কোৰেজৰ কাম আনহাতে আৰু উল্লেখ কৰে যে এনআৰচি চূড়ান্ত তালিকাত নাম নাহিলেও কোনো ধৰণৰ অসুবিধা নাই বুলি নিৰ্ভয় প্ৰদান কৰাৰ লগতে পুনৰ বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে সমাধান কৰা যাব বুলিও জানিব দিয়ে উপায়ুক্তগৰাকীয়ে পথাৰ লাংচৰ পৰা দেশৰ ইংৰাজী ৰিপৰ্ট কাৰ্বি আংলঙৰ কাজিৰঙা অঞ্চলৰ বিস্তৃত এলেকাত বিগত দিন ধৰি বাঢ়নি পানীৰ বাবে জলমগ্ন হৈ পৰিছে যাৰ ফলত কেইবাখনো গাঁৱৰ ৰাইজে নিজা ঘৰবাৰী এৰি আশ্ৰয় লৈছে জিলা প্ৰশাসনে ঠিক কৰি দিয়া শিবিৰত কাৰ্বি আংলঙৰ কাজিৰঙা অঞ্চলৰ বিস্তৃত এলেকাত বিগত দিন ধৰি বাঢ়নি পানীৰ বাবে জলমগ্ন হৈ পৰিছে যাৰ ফলত কেইবাখন গাঁৱৰ ৰাইজে নিজা ঘৰবাৰী এৰি আশ্ৰয় লৈছে জিলা প্ৰশাসনে ঠিক কৰি দিয়া শিবিৰত বানপীড়িত ৰাইজৰ কাষলৈ আহি বিপদৰ কালত এষাৰ মাত আৰু যৎসামান্য অৰ্থৰ সাহায্য আগবঢ়াবলৈ উঠি পৰি লাগিছে ডিমা হাছাও জিলাৰ উমৰাংছৰ কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি লং সিং ৰংপিৰ নেতৃত্বত বজাৰৰ দোকানসমূহত তথা ব্যৱসায় প্ৰতিষ্ঠানত বৰঙণি তোলা বুলি কাট নিউজক জানিবলৈ দিয়ে সন্থাৰ তৰফৰ পৰা সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000, Tarano XLDO special offers up to 2 lakh, along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ পশ্চিম কাৰ্বি আংলঙৰ বিথুং পৰিষদ সমষ্টিৰ অন্তৰ্গত মেনমেজি গাঁৱত ওলাল বিৰাট এডাল অজগৰ সাপ দীঘলে 12 ফিট পিছে 12 ফুটীয়া দীঘল অজগৰ মহাৰাজৰ লোভেই হল কাল চাহক এই প্ৰতিবেদন পশ্চিম কাৰ্বি আংলঙৰ বিথুং পৰিষদ সমষ্টিৰ অন্তৰ্গত মেনমেজি গাঁৱত ওলাল বিৰাট এডাল অজগৰ সাপ দীঘলে 12 ফিট পিছে 12 ফুটীয়া দীঘল অজগৰ মহাৰাজৰ লোভেই হল কাল যোৱাকালি অৰ্থাৎ 21 জুলাইত এটা গৃহস্থৰ
ছাগলী গিলি উদৰস্ত কৰাৰ পিছত আশৈবাই পুনৰ 22 জুলাইৰ দিনা আন এক গৃহস্থৰ ঘৰলৈ গৈ ছাগলী গিলিবলৈ লয় কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ঘটনাৰ প্ৰত্যক্ষ কৰিলে গাঁৱৰ কেইজনমান লোকে আৰু লগতে অজগৰডালৰ ওপৰত উপৰ্জি পৰি আক্ৰমণ অৱশেষত বন্দী হ'ল ৰাইজৰ হাতত অৱশ্যে জিলা বন বিভাগে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিছে তাক জানিব পৰা হোৱা নাই বিশেষ প্ৰতিবেদন আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ